নমস্কাৰ ফ্ৰেন্ডছ, স্বাগতম জনাইছোঁ আপোনালোকক এই চেনেলটোলৈ তথা ভিডিঅ'টোলৈ। আমি এতিয়া কথা পাতিম ইণ্ডিয়ান আৰ্মিৰ ৰিক্ৰুইটমেণ্ট ৰেলী, আৰু সেইটো আপোনালোকৰ ৰিক্ৰুইটমেণ্ট ৰেলীটো হ'ব আপোনালোকৰ আৰ্মিৰ ৰিক্ৰুইটমেণ্ট ৰেলী এট বঙাইগাঁও, আছাম। এইটো আপোনালোকে বঙাইগাঁৱত হ'ব আৰু বঙাইগাঁৱত যাব লাগিব আপোনালোকে ৰেলীৰ কাৰণে। আৰু তাত আপোনালোকৰ সকলো ডিষ্ট্ৰিক্টে নাপায়, কেইখনমান ডিষ্ট্ৰিক্টে পাব। সেই ডিষ্ট্ৰিক্ট কেইখনৰ নাম মই জনাই দিম আৰু লগতে সকলোখিনি জনাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। আৰু আপোনালোকৰ পষ্টটো পাব্লিকত আপডেট কৰিছে 21 নৱেম্বৰত, আৰু আপোনালোকৰ অনলাইন এপ্লাই কৰিব লাগিব। ষ্টাৰ্ট হৈছে 21 নৱেম্বৰৰ পৰা, আৰু আপোনালোকৰ লাষ্ট ডেট দিছে 31 ডিচেম্বৰলৈকে আপোনালোকক অনলাইন কৰি থাকিবলৈ দিছে। ডিচেম্বৰ মাহৰ আপোনালোকে 31 তাৰিখলৈকে এপ্লাই কৰি থাকিব পাৰিব। এতিয়া মেইন কথাটো হ'ল 13খন ডিষ্ট্ৰিক্ট বান্ধি দিছে। 13খন ডিষ্ট্ৰিক্টে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। লোৱাৰ আছামৰ অৰ্থাৎ নামনি অসমৰ তাত আপোনালোকৰ দিছে বৰপেটা দিছে, কোকৰাঝাৰ দিছে, ধুবুৰী, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, কামৰূপ ৰুৰেল, কামৰূপ মেট্ৰ', বাক্সা, নলবাৰী, ওদালগুৰি, দৰং, চাউথ চালমাৰা, মানকাছাৰ, এনেকৈ আপোনালোকৰ 13খন ডিষ্ট্ৰিক্ট দিছে। তাৰপিছত আপোনালোকৰ দিছে 4 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ ৰেলী হ'ব। 2019 চনৰ 4 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ ৰেলী হ'ব, আৰু ৰেলীটো হ'ব আপোনালোকৰ আছাম পুলিচ গ্ৰাউণ্ড, অভৰাইপুৰী, ডিষ্ট্ৰিক্ট বঙাইগাঁও, আছাম। আপোনালোকে বঙাইগাঁৱত যিটো আছাম পুলিচৰ গ্ৰাউণ্ড আছে 8 নম্বৰ, আপোনালোকে তাত যাব লাগিব। তাৰপিছত আপোনালোকে যিটো অনলাইন ৰেজিষ্ট্ৰেশ্যনটো হৈছে 21 নৱেম্বৰে 31 নৱেম্বৰলৈকে হ'ব, আৰু তাৰপিছত আপোনালোকক এডমিট কাৰ্ড দিব। এডমিট কাৰ্ডসমূহ আপোনালোকক দিব জানুৱাৰী 8 তাৰিখ বা জানুৱাৰী 10 তাৰিখে। এই তিনিটা দিনত আপোনালোকক ইমেইল যোগে দি দিব। যিটো আপোনালোকে ৰেজিষ্টাৰ কৰিব ইমেইল, সেইটো যোগে আপোনালোকে এডমিট কাৰ্ডসমূহ জানুৱাৰী 8ৰ পৰা 10 জানুৱাৰীৰ ভিতৰত পাই যাব। আৰু আপোনালোকে এক্সামৰ কাৰণে যাব লাগিব 4 ফেব্ৰুৱাৰী আৰু 14 ফেব্ৰুৱাৰীৰ মাজত। চ' সিমানেই। কিবা বুজি নাপালে মোক তলত কমেণ্ট কৰিব। ইয়াত আপোনালোকৰ পষ্টবিলাক দিছে চলিয়াৰ GD, চলিয়াৰ টেকনিকেল, চলিয়াৰ নাৰ্ছিং এছিষ্টেণ্ট, চলিয়াৰ ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ টেকনিকেল, চলিয়াৰ টেষ্টমেন। এইটো হ'ল আপোনালোকৰ আছাম গভৰ্ণমেণ্টৰ হয়, আৰু বয়সটো দিছে 17ৰ পৰা 23 বছৰ, আৰু আপোনালোকৰ ST, MOBC, OBC এইবিলাকৰ আপোনালোকৰ এগে ৰিলেক্সেশ্যনটো থাকে। তাৰপিছত আপোনালোকৰ জব লোকেশ্যন হৈছে আপোনালোকৰ অৰ্থাৎ য'ত আপোনালোকে ৰেলী কৰিব লাগিব বঙাইগাঁও, সেইটো অলৰেডি জানিছে। আৰু এতিয়া আহিলে আপোনালোকৰ কোৱালিফিকেশ্যন, আৰু এতিয়া আপোনালোকৰ প্ৰথম বস্তু হৈছে চলিয়াৰ GD। ইয়াৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব, 45% থাকিব লাগিব, আৰু প্ৰতিটো ছাবজেক্টত আপোনালোকে 33 ওপৰত থাকিব লাগিব। আৰু যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হয় তেতিয়াহ'লে আপোনালোকৰ 33% থাকিলেই হ'ব প্ৰতিটো ছাবজেক্টত, আৰু ফুল বয়স 17.5 পৰা 21 বছৰ দিছে। আৰু যিটো আপোনালোকৰ চলিয়াৰ টেকনিকেলৰ পষ্ট আছে সেইটো 17.5 বছৰৰ পৰা 23 বছৰ দিছে। এইটো আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব, ছায়েন্সৰ, ফিজিক্সৰ, কেমেষ্ট্ৰি, লগতে মেথছ আৰু ইংলিছ বিষয়টো থাকিব লাগিব। আৰু আপোনালোকে 50% লৈ পিনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব ছায়েন্সত, তেতিয়া আপোনালোকে এই পষ্টত এপ্লাই কৰিব পাৰিব। আৰু লগতে 40% বাকী ছাবজেক্টবিলাকত থাকিব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ চলিয়াৰ টেকনিকেল। সেইটো কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব ছায়েন্সত, লগতে 50 মাৰ্কছ থাকিব লাগিব, আৰু বাকী সকলোবিলাক ছাবজেক্টত 40 মাৰ্কছটো আপোনালোকৰ লাগিব। বয়সটো 17.5 বছৰৰ পৰা 23 বছৰ দিছে। তাৰপিছত আপোনালোকৰ যিটো চলিয়াৰ নাৰ্ছিং এছিষ্টেণ্ট হয় পষ্ট, তাৰ কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব ছায়েন্সত, লগতে ইংলিছ, কেমেষ্ট্ৰি, বায়'লজি, ফিজিক্স এই বিষয়কেইটা থাকিব লাগিব, 50% লাগিব। তাৰপিছত আৰু বাকী প্ৰতিটো ছাবজেক্টত 40%ৰ ওপৰত থাকিব লাগিব। বয়স দিছে 17.5 বছৰৰ পৰা 23 বছৰ। তাৰপিছত আহিলে চলিয়াৰ ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ টেকনিকেল চলিয়াৰ। ইয়াত দিছে বয়স 17.5 পৰা 23 বছৰ দিছে। ইয়াত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব, আৰ্টছত, ছায়েন্সত নাইবা কমাৰ্চত যিকোনো এটা বিষয়ত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব, আৰু আপোনালোকৰ 50%টো থাকিব লাগিব, আৰু আপোনালোকৰ বাকী ছাবজেক্টবিলাকত 60 মাৰ্কছটো লাগিবই। ইয়াত আহিলে চলিয়াৰ টেষ্টমেন। ইয়াত আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব। মেট্ৰিক পাছ কৰি আপোনালোকে মেছ কিপাৰ, হাউচ কিপাৰ, হোম এবি 8 পাছ আপোনালোকে তেতিয়া এপ্লাই কৰিব পাৰিব। 10 পাছ হ'লে এই পষ্টত এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকে আহিলে এতিয়া ফিজিকেল ফিটনেছ টেষ্ট PFT। তাৰ কাৰণে আপোনালোকৰ লাগিব প্ৰথম 1.6 কিলোমিটাৰ ৰানিং কৰিবলৈ দিব 5 মিনিট 30 ছেকেণ্ডত,
আৰু দ্বিতীয়টো গ্ৰুপত দিব 5 মিনিট 30 ছেকেণ্ডৰ পৰা 5 মিনিট 45 ছেকেণ্ডত ৰানিং কৰিব লাগিব 1.6 কিলোমিটাৰ আৰু গ্ৰুপ এত দিছে 60 মাৰ্কছ গ্ৰুপ বি দিছে 48 মাৰ্কছ সো তেনেকৈ আপোনালোকক দিছে বাকি আপোনালোকে কিবা বুজি নাপালে মোৰ ভিডিওটোৰ লগত কমেন্ট কৰিব লগতে আপোনালোকে মোৰ ভিডিওৰ ডেসক্ৰিপচনটো চেক কৰিব তাত মই সম্পূৰ্ণ ইনফৰমেশনটো দি দিম আপোনালোকে ডাউনলোড কৰি বা নিজে চাই ল'ব সো এতিয়া ইমানেই লগতে ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব আৰু যিকোনো ধৰণৰ ইনফৰমেশন আপোনালোকে পাই থাকিবলৈ লগালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব সাইডৰ যিটো বেল আইকন ওলাব সেইটো দবাই দিব তেতিয়া লগালগ আপোনালোকে নিউজবিলাক পাই থাকিব সো এতিয়া বাই থ্যাংক ইউ